নমস্কাৰ, মই পাঞ্চল আকৌ এবাৰ আহি গ'লো আপোনালোকৰ মাজত ছ'চিয়েল মিডিয়াৰ ভাইৰেল খবৰ। চাওক, আমাৰ আপাৰ আছামত যিবোৰ এবাৰ যোনটো বানপানী হৈছে, বানপানী হোৱাৰ ফলত শ শ মানুহ মৰি গৈছে আৰু জীৱ জন্তু যিমানকেইটা আছিল সকলো শেষ। মই ভিডিঅ'টো প্লে কৰাই দি আছোঁ ডিছপ্লেত, আপোনালোকে চাব আৰু আপোনালোকে যিমান যি পাৰে অলপ সহায় কৰাৰ চেষ্টা কৰক। যোনে যোনে যাব নোৱাৰে অলপ নগ'লেও হ'ব, কিন্তু অলপ চলপ পইচা দি হওক আপোনালোকে যদি আপাৰ আছামৰ মানুহবোৰক সহায় কৰে তেনেহ'লে বহুত উপকৃত হ'লে হয়তেন। আপোনালোকে যদি সহায় নকৰে এতিয়া এই আপাৰ আছামৰ মানুহবোৰ ক'ত যাব? 100কে গাঁও যে আছে একদম ডুবি গ'ল, একদম ডুবি যায়। যিমানে জীৱ জন্তু পশু আছিল চব শেষ, একদম ঘৰ বাৰী ডুবি যায়, একদম শেষ হৈ গৈছে। চাওক ভিডিঅ'টোত চাওক আৰু মানুহবোৰৰ কি অৱস্থা, ক'তে য'তে মতে যাব, যেতিয়া ডেড বডি পৰি পৰি আছে সেইকাৰণে বহুতো বেয়া লাগি আছে এইবিলাক চাই। এতিয়া আপোনালোকে যদি হেল্প কৰে বহুতো সহায় সহযোগিতা আগ নবঢ়ালে হ'ব। আমাৰ এই গভৰ্ণমেণ্টৰ তৰফৰ পৰা যোনটো একাউণ্ট দিয়া হৈছে এই গভৰ্ণমেণ্টৰ একাউণ্টত আপোনালোকে যদি পইচা দিয়ে এই পইচাবিলাকেদি সহায় সহযোগিতা আগবঢ়াব পাৰিব কাৰণে আপোনালোকক সকলোকে কৈ আছোঁ সহায় সহযোগিতা আগবঢ়াওক। আৰু বিজয় থেলেবাতি চাওক, বিজয় থেলেবাতি হোৱাৰ কাৰণে চাওক মানুহে গৰীব দুখীয়া মানুহ এটা ৰিক্সা অটো ৰিক্সাৰ পিছত চাওক এটা ফটো লগাই থৈছে। তেতিয়া এতিয়া ডাইৰেক্টটো সাক্ষাৎ কৰিব নোৱাৰে কাৰণে চাওক এই মহিলাগৰাকী চাওক পিছফালত যায় কেনেকুৱা ধৰণৰ মৰম চেনেহ কৰা দেখা গৈ আছে। চাওক এইটো চাই ভিডিঅ'টো হৈ গৈছে ভাইৰেল বা সকলোৱে ভাল লগা যেন লাগি আছে। আপোনালোকে কি মতামত কৰে? আপুনিও কি খোজে নেকি এনেকুৱা ধৰণৰ CM বা প্ৰধানমন্ত্ৰী আমাৰ এই দেশত? চাওক চাওক আৰু এটা ভিডিঅ' প্লে কৰাই দি আছোঁ। চাওক গদি মিডিয়া যে আহিছিল যন্ত্ৰ মন্ত্ৰ প্ৰটেষ্ট, তাতে কিন্তু এটা ৰিপৰ্টাৰো আহিছিল। সেই ৰিপৰ্টাৰৰ ভিডিঅ' মই অলৰেডি ভিডিঅ' বনাই দি দিছোঁ, আপোনালোকে চাব পাৰে। তাতে কিন্তু এই গদি মিডিয়া ট্ৰল কৰা দেখা গৈছিল, কিন্তু বহুতেই ষ্টুডেণ্টবোৰ যিকেইজন আছে সকলোৱে কৈছিল গদি মিডিয়া গো বেক বুলি শ্লোগান গোৱাৰ পাছতো এতিয়া সেই গদি মিডিয়াটো আকৌ ৰিটাৰ্ণ যেতিয়া এতিয়া যন্ত্ৰ মন্ত্ৰৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ যোনটো ৰেজিগনেশ্যন দিয়া হৈছে, দিয়া হোৱাৰ পাছতে এতিয়া সেই ষ্টুডেণ্টবোৰে যায় সেই গদি মিডিয়াক যে শ্লোগান লগাইছিল তাতে কিন্তু সেই ভিডিঅ'টো ভাইৰেল দেখা হোৱাৰ পাছতে এতিয়া দেখা পোৱা গৈ আছে সেই গদি মিডিয়াৰ ৰিপৰ্টাৰক যায় আমাৰ এই CGPৰ ষ্টুডেণ্টবোৰ যিমান কেইজন আছে, বহুতটো যোৱা নাই, যিকেইজনে যন্ত্ৰ মন্ত্ৰক এই গদি মিডিয়াৰ ৰিপৰ্টাৰটোক মানে সাংবাদিকটোক মাতি আছে, মাতি অনাৰ পাছতে তাতে যায় ক্ষমা খোজা দেখা গৈছে। ৰিপৰ্টাৰজনেও ভাল পাইছে যে তুমি আমাৰে ল'ৰা ছোৱালী হয়, যি হৈছে এইটো বাদ দিয়া, মই এইটো মনত ৰখা নাই, এনেকুৱা ধৰণৰ কথা মন্তব্য কোৱা দেখা গৈছে। আৰু এনেকুৱা হ'লেহে প্ৰটেষ্টটো যে যদি আগৰ পৰা যদি প্ৰটেষ্টটো কভাৰ কৰিলে হয় গদি মিডিয়াবোৰ, তেতিয়া এনেকুৱা দেখা পোৱা নগ'লে হয়তেন। এই গভৰ্ণমেণ্টৰ এগেইনষ্টত কি ক'ম? যিয়ে কওঁ সিয়ে নকওঁ, কিন্তু কিবা এটা ক'লে আজি কৈ আছোঁ কালি চাব মোক ইয়াৰ পৰা গাইব কৰি দিয়া দেখা পোৱা যাব। সেইকাৰণে কৈ আছোঁ ৰাম মন্দিৰ, আমাৰ এই ৰাম মন্দিৰৰ পৰা টকা পইচা গাইব হৈ গ'ল। এতিয়া ইথানল নামৰ পেট্ৰল আহিছে, আমাৰ কষ্ট কৰা পইচা দি আমি গাড়ী ঘোঁৰা কিনছো, গাড়ীৰ পৰা পেট্ৰলো গাইব হোৱা দেখা গৈ আছে। এতিয়া কলকাতাত যে ইলেকশ্যন হ'ল এই কেইদিনমান আগতে 2025ত লাষ্ট যোনটো ইলেকশ্যন হ'ল, ইলেকশ্যনৰ পৰা 4,000 মান EVM তাৰ পৰা মিচিং গাইব হৈ যোৱা দেখা গ'ল। আৰু যোনটো আমাৰ এই গভৰ্ণমেণ্টৰে কইল যোনটো আছে, কয়লা প্ৰডাকশ্যন আছে, তাৰ পৰা 1,600 কোটি টকাৰ কয়লাৰ পইচা গাইব। কয়লাৰ পইচা হয়, কয়লা প্ৰডাকশ্যনৰ কাৰণে যে খৰচ কৰা হয় এইটো গাইব হৈ আছে। তাৰপিছত আৰু আমাৰ এই দেশৰ যিবিলাক গছ গছনি আছে, গছ গছনি দেখা গৈ আছে গাইব হৈ আছে। আৰু 1 টকাতে দি আছে এই আদানী আম্বানীক টকা, 1 টকাত দি আছে মাটি। এতিয়া আমাৰ এই আপাৰ আছামত বানপানী হৈছে, এতিয়া কেইটকা দিছে আম্বানী আদানী ব্যৱসায়ীবোৰ যে আছে আমাৰ আপাৰ আছামত যেতিয়া এতিয়া বাৰিষা হৈছে, এতিয়া কেইটকা সহায় কৰা দেখা পাইছে আপোনালোকে? আৰু আমি প্ৰডাকশ্যন কৰা মছলাবোৰ যে আছে, আমাৰ ইয়াৰ পৰা যিবোৰ মছলা আহে সেই মছলাৰ পৰা কোৱালিটি গাইব, কাৰণ ৰিজেকশ্যন দিয়া আছে। বহুত গাঁৱতে গৈছে, মানে যোনটো বাহিৰ ষ্টৰত যায় সেই মছলাবোৰ এতিয়া একচেপ্ট কৰা নাই আমাৰ এই মছলাবোৰ। কিহৰ কাৰণে? তাৰ পৰা কোৱালিটি নাই, কোৱালিটি ইনকাম GST যোনটো লগাইছে, GST লগাই এনেকুৱা হৈ গৈছে যে আমাৰ ইনকামৰ পৰা এতিয়া ইনকামে গাইব হোৱা দেখা গৈ আছে। এইবোৰৰ কাৰণ হ'ল মিডিয়া। এতিয়া মিডিয়াবোৰ যদি সঁচা দেখালে হয়, এতিয়া সঁচা নোহোৱাৰ কাৰণে এতিয়া মিডিয়াৰ পৰা যি চব গাইবে হোৱা দেখা গৈ আছে। আৰু অন্ধভক্ত যিবোৰ আছে, অন্ধভক্তৰ কাৰণে মানুহৰ যোনটো দিমাগ থাকে, মানে মূৰত যোনটো জ্ঞান থাকে, জ্ঞানো নোহোৱা দেখা পোৱা গৈ আছে। বাই বাই, জয় অসম, নেক্সট ভিডিঅ'ত মিলিম।